ঐ তই আজি অফিচ কিয় নগলি? এটা লোন কাম আছিল। লোন? লোন কিয় ল'ব লাগে তই? ঘৰত বনোৱা টকা প্ৰয়োজন, সেইকাৰণে। কিহৰ কাৰণে? নেজানো। বল নহ'লে একাপ কফি খাই আহোঁ। বল ৰ এক ছেকেণ্ড। কোনে ফোন কৰিছিল? দেউতা ফোন কৰিছে। তই কৈছে কফি অৰ্ডাৰ কৰ, মই ফোনটো কৰি গৈ আছোঁ। ঠিক আছে, তই আহি যাবি। অঁ কি হ'ল? মোৰতো এনেকৈ খোজা আছে যে। ডেণ্ড্ৰফ হৈছে আৰু চুলিও সৰি আছে। এনেকৈ আৰু কেইদিনমান গ'লে মূৰত চুলিয়ে নাথাকিব। তেনেহ'লে কিবা এটা কৰ। কিনো কৰিম? সদায়তো চাবোনেৰে মূৰটো ধুয়ে আছোঁ। কি চাবোনেৰে? চাবোনেৰে স্কুলত এনেকুৱা হ'বই। তেতিয়াহ'লে তই ক কি ইউজ কৰিম? ৰ মই তোক দেখুৱাই আছোঁ। এইটো হ'ল মুস্তাকৰ কোকোএলো হেয়াৰ গ্ৰোথ কিট। হেয়াৰ গ্ৰোথ কিট? ইয়াতনো আৰু কি আছে? ভাই এইটো হ'ল মুস্তাকৰ কোকোএলো শ্বেম্পু। এইটো কোকোনাট আৰু এল'ভেৰাৰে তৈয়াৰী, আৰু ইয়াত এল'ভেৰা সৰু সৰু বীজ আছে। আৰু এইটোৱেতো যি প্ৰব্লেম যেনে ডেণ্ড্ৰফ, চুলি সৰা সকলো চল্ভ হৈ যাব। আৰু তোক এটা সঁচা কওক, এইটো ইউজ কৰি ন ইয়াৰ পৰা এটা পিয়ৰ নাৰিকলৰ সুগন্ধি ওলায়। এইটোৱে শ্বেম্পু কৰাৰ পিছত তই ইউজ কৰিব লাগিব মুস্তাকৰ কোকোএলো হেয়াৰ গ্ৰোথ ক্ৰীম। আৰু ইয়াত আছে এল'ভেৰা বীজ, যিহেতু চুলি মজবুত কৰিব আৰু পুৰা ষ্টাইলিছ কৰিব, একদম মোৰ নিচিনা। তই ঠিকে কৈছ, তোৰ চুলিবোৰ পুৰা ষ্টাইলিছ হৈ আছে। তই এই কম্বটো মোক দি দে। নাই, এইটো মই ইউজ কৰি আছোঁ, আৰু তোক যদি লাগে তই অৰ্ডাৰ কৰিব পাৰ। ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত লিংক পিন কৰাই আছে। এতিয়া যা আৰু এটা অৰ্ডাৰ কৰ। এতিয়া অৰ্ডাৰ কৰি আছোঁ। মই মুস্তাকৰ প্ৰডাক্ট বহুদিনৰ পৰা ব্যৱহাৰ কৰি আছোঁ, ভাল পাইছোঁ। আপোনালোকৰ যদি চুলি সৰা বা ডেণ্ড্ৰফৰ প্ৰব্লেম আছে তেতিয়া এতিয়া অৰ্ডাৰ কৰক হেয়াৰ গ্ৰোথ কম্ব কিট। আৰু এটা কথা, চুলিত চাবোন লগোৱা একেবাৰে বন্ধ কৰক। হৈ গ'ল। ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত এই প্ৰডাক্ট দুটা লিংক পিন কৰাই আছে। এতিয়া যাওক, এতিয়া অৰ্ডাৰ কৰক। মই আজি পাৰ্চটো আনিব পাহৰিলোঁ হা, তই বিলটো দি দে প্লিজ। গম পাইছোঁ, মই দিব লাগিব। ঠিক আছে।
ঐ পিছে এতিয়া ক'ত যাবি বল ৰুমলৈ তই গৈ থাক মোৰ অকণ দেৰি হ'ব অভি অকণ পইচা কথা কৈছিলোঁ তাৰ পৰা এবাৰ বল মোৰ আগত অলপ কাম আছে একেলগে যাওঁ বল কি হ'ল এনেকৈ যে চিঞৰি আহিছা আমাক এটা কাহিনী শুনোৱা না আইতা শুনোৱা না বহুত দিন হ'ল কাহিনী শুনোৱা নাই শুনোৱা না আইতা প্লিজ আইতা চোৱা এতিয়া তোমালোকৰ কাহিনী শুনাৰ সময় নহয় পঢ়াৰ সময় এতিয়া তোমালোকে ভাল ল'ৰা ছোৱালীৰ দৰে পঢ়া টেবুলত বহাগৈ যোৱা এটা কাহিনী শুনি কেনে আমি পঢ়িব যাম নহয় আইতা এনেওতো আমি পঢ়িয়ে থাকো অলপ সময় সেই কাহিনী শুনিম আজি নালাগে কাইলৈ ৰবিবাৰ গতিকে কাইলৈ তোমালোকক সুন্দৰ কাহিনী এটা শুনাম একেবাৰে সঁচা কাহিনী এতিয়া তোমালোকে গৈ পঢ়া টেবুলত বহাগৈ যোৱা তাৰ আগত মাক কৈ বা অলপ হাই লোৱা প্লিজ আইতা শুনো না মই তোমালোকক কৈছো নহয় কাইলৈকে শুনাম তোমালোকৰ দেউতা আহিবৰ সময় হৈছে এনেকৈ দেখিলে খং কৰিব যোৱা ভালদৰে পঢ়াগৈ যোৱা নাই নাই আইতা আমি এতিয়াই শুনিম অলপ সময়হে শুনিম শুনি কেনে আমি পঢ়িব যাম নহয় তোমালোকৰ লগত নোৱাৰিছো আৰু ইমান যে কাহিনী শুনাৰ মন শুনা তেনেহলে আজি মই তোমালোকক যিটো কাহিনী কম সেইটো এটা বাস্তৱ সঁচা কাহিনী আৰম্ভ কৰা না আইতা এয়া আজিৰ পৰা ৩০-৪০ বছৰ আগৰ কথা এজন মধ্যবিত্ত ঘৰৰ ল'ৰা চাকৰি সূত্ৰে বিদেশলৈ গৈছিল এটা ব্যক্তিগত খণ্ডৰ কৰ্মী হিচাপে জীৱন নিৰ্বাহৰ তাৰণাত তাত গৈ তেওঁ ভাড়াঘৰত বাস কৰিছিল সেই একেখন চহৰৰ এটা চৰকাৰী কাৰ্যালয়ত সৰু পদ এটাত চাকৰি কৰিবলৈ এগৰাকী ছোৱালীও গৈছিল তেওঁ মধ্যবিত্ত পৰিয়ালৰে আছিল কাৰ্যালয়টোৰ কোনো চৰকাৰী আৱাস নাছিল সেয়ে তেওঁ কম বাজেটৰ সৰু ভাড়াঘৰ এটা বিচাৰি আছিল আৰু ক'তো নাপাই তেওঁ নিৰ্জন এঠাইত বহি মন মাৰি আছিল তেওঁ মনতে ভাবিছিল কি কৰোঁ মই ক'তো এটা কম টকাৰ ঘৰ নাপালো যিবোৰ পালো তাৰ ভাড়া দিবলৈ হ'লেতো ঘৰলৈ মই এটকাও পঠাব নোৱাৰিম হে ভগৱান এতিয়া তুমিহে মোৰ একমাত্ৰ ভৰসা কিবা এটা কৰা ভগৱান কোন ছোৱালীজনী এনেকুৱা মন মাৰি বহিছে যে নিশ্চয় কিবা বিপৰীত পৰিছে চাগে মই গৈ এবাৰ সোধো নেকি সুধিব লাগিব স্কুলত থাকোঁতে কবিতা এটা পঢ়িছিলোঁ নহয় সুখ ফুৰি মানুহ বলীয়া নেদেখি সুখৰ মুখ আৰু একেবাৰে সেইখন আনৰ দুখত কান্দিব জানিলে কান্দনতো সুখ পায় মই গৈ এবাৰ খবৰ লওঁ Excuse me? Any problem? নাই নালাগে সৰি নো থেংকছ আপুনি অসমীয়া নেকি আপুনিও অসমীয়া নেকি হয় আপোনাক লগ পাই ভাল লাগিল এতিয়াহে মই অলপ সকাহ পাইছো পিছে আপুনি অকলশৰে আছে লগত কোনো নাই নেকি নাই মই এটা সৰু চৰকাৰী চাকৰিত আজি জইন কৰিছো পিছে ৰুবলৈ কিয় যোৱা নাই থাকিবলৈ
ৰুম বিচাৰি পোৱা নাই যিকেইটা পাইছো বহুত বাজেটৰ তাৰ মানে আপুনি মোৰ দৰে মই বুজা নাই কম বাজেটত বিচাৰে হয় পিছে এতিয়া আপুনি কি কৰিম বুলি ভাবিছে ভাবি পাৰ পোৱা নাই কাৰণেতো ইয়াতে বহি আছো এই অচিন চহৰখনত আপুনি কেনেকৈ থাকিব বেয়া নাপায় যদি মই এটা কথা কওঁ কওক কিয় বেয়া পাম ওচৰতে সৰু ভাগ এটা থাকোঁ মই মোৰ ওপৰত বিশ্বাস থাকিব বিচাৰে যদি মোৰ লগতে থাকিব পাৰিব বিশ্বাস নকৰি উপায়তো নাই হ'ব দিয়ক তাকেই কৰোঁ বলক আহক এইটোৱে ৰুম আহক আহক বহক একেটা ঘৰত থাকিব আপোনাৰতো কোনো অসুবিধা নহয় নে কিবা ভয় শংকা আছে আপোনাৰ ওপৰত বিশ্বাস ৰাখি মই ইয়ালৈ আহিছো কাৰণ মানুহে কয় বিশ্বাসে মিলাই হৰি আপুনি মুখ হাত ধুই অকণমান আৰাম কৰক ভাগৰুৱা নিশ্চয় মই বৰ ভাগৰুৱা একো বনাব মন নাই ওচৰতে এখন সৰু হোটেল আছে তাৰ পৰা কিবা এটা লৈ আহক হ'ব বাৰু ময়ো এটা কথা কওঁ আপুনি বেয়া পাব নেকি নাপাওঁ দিয়ক কওক আপুনি মোক আপুনি নকৈ তুমি ক'ব নোৱাৰেনে ঠিক আছে তুমি দৰ্জা হুকটো লগাই ল'বা আৰু মই আহিলে মাতিলে খুলি দিবা ৰবিন তোৰ ওলোৱা হ'ল নে 1 মিনিট গৈ আছো তোমাৰ অফিচ যোৱাৰ সময় হ'ব এতিয়া ভাত বনাই আছে খাই ল'বা শুনকচোন অফিচ শেষ কৰি কৰবাত মই ৰুম বিচাৰিম যদি নাপাওঁ ইয়ালৈকে আহি যাম আহি যাবা ঐ ৰবিন ছোৱালীজনী কোন কৰিশ্মা অসমৰ পৰা আহিছে ইয়াতে সৰু চাকৰি এটা কৰে চৰকাৰী পিছে তোৰ ৰুমত যে কম ভাড়া ৰুম নাপাই কালি সন্ধিয়া ৰাস্তাত মন মাৰি আছিলোঁ ভণ্টি মানে মোৰ ৰুমলৈ লৈ আহিলোঁ ব'ল এতিয়া তুমি চিন্তা নকৰিবা তোমাৰ সেই স্কুলৰ ওচৰৰ মাটিখিনি মই দিম আমাৰ এই ৰবিনে 2-4 দিনতে মোলৈ পইচা পঠাব হঠালে মই তোমাক দি দিম তুমি মাটিখিনি বেলেগত বিক্ৰী নকৰিবা ঠিক আছে এতিয়া হ'ব দিয়ক মই ৰুণা দেউতা বজাৰ নকৰিলি যে দেউতা আজি নকৰিলো পিছত কৰিম চাৰিটা বাজি গ'ল এতিয়া
ৰুম বিচাৰি গৈ কিবাকে পালে ভাল আছিল। কৰিশ্মা মই আহিলো। গৈ থাকক। আজি সোনকালে ওলাল যে? অলপ দৰকাৰী কাম আছে, টকা অলপ লাগে, কমে 50,000। কাৰোবাক কৈ থৈছো, তাকে লৈ আহোঁ। কিহৰ কাৰণে ইমানখিনি টকাৰ প্ৰয়োজন? সোধা কাৰণে বেয়া নাপাব। দাদা বোলে বাইক এখন কিনিব, তাৰ বোলে কামলৈ যাব, চাইকেল মাৰি কষ্ট হয়। তুমি ভাত পানী খাই অফিচ যাব, মই আহিছো। কিমান যে কষ্ট কৰে এই মানুহজনে ঘৰখনৰ বাবে, নিজৰ যে গাটো বেয়া সেয়ালৈ প্ৰক্ষেপেই নাই। আপোনাৰ চাগে মনত খুব আনন্দ। কিয় আনন্দ নালাগিব? আজি মই বহুত সুখী। মোৰ একমাত্ৰ ভনীজনী বিয়ালৈ গৈ আছো। মই নাথাকিলে তোমাৰতো চাগে ভয় নালাগে? ভয় কিয় লাগিব? আজি ইমান দিন থাকিলো, তাৰোপৰি ওচৰৰ 2-1 লগত ভাল চিনাকিও হৈছে। মই আঠমঙলাৰ পিছদিনাখন ঘূৰি আহিম। দেউতা ফোনচোন, দেউতা চাগে মই কেতিয়া গৈ পাম তাৰে খবৰ ল'ব। দেউতা মই ওলাইছোৱে, কালি ৰাতিপুৱাই গৈ পাম। ৰবীন, পইচা পাতিখিনিতো তই পঠালিয়ে, ইমান দূৰৰ পৰা অতখিনি টকা পইচা খৰচ কৰি তই আহিবি জানো? আৰু তই এই 2-3 দিনৰ কাৰণে আহিলে তোৰ 4-5 দিনৰ দেখোন কাম ক্ষতি হ'ব। শুন, মই 4 মানুহৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিছো। বিয়াখনৰ কাৰণে 4-5 দিন ক্ষতি কৰি তই আহিব নালাগে দে, আমি কিবা বিয়াখন বনাই নিম। হ'ব দে, তই এতিয়া ৰাখ, মোৰ বহুত কাম বাকী আছে, মোৰ এঠাইলৈ যাবলগীয়াও আছে। কি হ'ল, মনে মনে থাকিল যে? দেউতাই বিয়াৰ বাবে 400জন মানুহৰ যা যোগাৰ কৰিছে।
মই গ'লে 400 এজন নহ'ম জানো? ৰবীন দা, আপোনাক ইমান ক'লো ডাক্তৰৰ ওচৰলৈ যাবলৈ। যাম ৰ'বা। কি হ'ব এই মানুহজনৰ? অত কষ্ট কৰিও নিজৰ বাবে অলপো নাভাবে, অকল পৰিয়ালটোৰ বাবে নিজকে উচৰ্গা কৰি গৈছে। এবাৰ নহ'লে ভণ্টিকে কল কৰ। হেল্ল' ভণ্টি, কি কৰি আছে? আছো দাদা, ভালে আছো। মই বিয়াৰ কিবা কিবি কামত ব্যস্ত হৈ আছো। দেউতাই দেখোন মোক বিয়ালৈ যাব মানা কৰিলে। তাকেইতো দাদা, তই ইমানখিনি কষ্ট কৰি নাহিলেও হ'ব দে, ডাঙৰ দাদাটো আছেই। হ'ব দে ভণ্টি, তোৰ জীৱনটো সুখৰ হওক। তোলৈ মোৰ মৰম আৰু শুভেচ্ছা থাকিল। আৰু শুন, তোৰ ওপৰত মোৰ সদায় আশীৰ্বাদ থাকিব। হ'ব দে, ৰাখ, বিয়াৰ কামবোৰ কৰ। ঐ ৰবীন, কি হ'ল তোৰ? কি হৈছে তোৰ? তই ঠিকে আছ তো? নাই নাই, একো নাই। বল বল। কৰিছ ন? আজি 25 তাৰিখ নহয় জানো? হয়, কিয় সুধিলে? আজি ভণ্টিৰ বিয়া। কিমান যে ফূৰ্তিত আছে তাই। দেউতা চাগে আলহী লৈ ব্যস্ত। মা জীয়াই থকা হলে মাৰ আজি কম উগল থব লাগে হেঁতেন নে? এটা কাম কৰো ৰবা, তাৰ আগত ভিডিঅ' কল কৰো, ভণ্টিৰ লগত এবাৰ কথা পাতো। দাদাই চাগে খুব ব্যস্ত, ফোন ধৰিবলৈ তাৰ সময় নাই। হ'ব দিয়া, কথা নাই, কামখিনি সুকলমে হৈ যায়। মই অলপ বিচনাতে পৰো। কিয় কামলৈ নাযায়? আজি নাযাওঁ দিয়া, কামত কিবা ভাল লগা নাই। তুমি যোৱাগে, মই অলপ জিৰণি লম। তাৰপিছত কি হ'ল আইতা? ৰবীন ঘৰলৈ আহিল নে নাহিল আইতা? কোৱা না আইতা, আহিল নে নাহিল? কোৱা না আইতা প্লিজ। বিয়াৰ পিছত প্ৰায় 6 মাহমান ৰবীন বিদেশতেই থাকিল, লগত কৰিশ্মাও থাকিল। এদিন ৰাতিপুৱা ৰবীন অফিচলৈ বুলি ওলাল। বাৰাণ্ডালৈ ওলাই আহি তেওঁ হঠাতে ঢলি পৰিল। কৰিশ্মা ভিতৰৰ পৰা ওলাই আহি আচৰিত হ'ল। বাৰে বাৰে মতাৰ পিছতো ৰবীনৰ মাত নাপাই কৰিশ্মা হতাশ হয়। দুজন মানুহৰ সহায়ত ৰবীনক হস্পিতাললৈ লৈ যায়। ডাক্তৰে ৰবীনক মৃত ঘোষণা কৰে
আগৰ পৰাই হাৰ্টৰ বেমাৰ থকা ৰবিন হাৰ্ট ফেইল হৈ মৃত্যুবৰণ কৰে। ৰবিনৰ মৃতদেহটো ভাড়া ঘৰলৈ লৈ আহে। হেল্ল' খুৰা, মই কৰিশ্মাই কৈছো। কৰিশ্মা কোৱা। এটা বেয়া খবৰ খুৰা। কি হ'ল কৰিশ্মা? নোকোৱা কিয়? খুৰা, ৰবিনৰ কি হৈছে? ৰবিনৰ সি ভালে আছেনে? নাই খুৰা, ৰবিনৰ আগৰে পৰা হাৰ্টৰ বেমাৰ হৈ আছিল। আজি ৰাতিপুৱা হঠাতে তেহেঁতৰ মৃত্যু হ'ল। আপুনি নাকান্দিব খুৰা, কান্দিলেওতো তেহেঁত ঘূৰি নাহে। এতিয়া কথা হ'ল তেহেঁতৰ মৃতদেহটো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰা। বিয়াখন গৈছেহে মাত্ৰ, ঘৰখনত টকা পইচা অলপো নাই। অতখিনি টকা পইচা খৰচ কৰি তাৰ মৃতদেহটো কেনেকৈ আনো? কামৰ হেঁচাত জীয়াই থাকোঁতেতো সি ঘৰলৈ আহিবই নোৱাৰিলে, এতিয়ানো তাৰ মৃতদেহটো আনি কি কৰিম? পাৰা যদি তুমি ভিডিঅ' কল এটা কৰি তাৰ মুখখন মোক এবাৰ দেখুৱাবা নেকি? আপোনাৰ নিচিনা পিতৃ এজন যদি মোৰ সন্মুখত থাকিলেহেঁতেন, মই আপোনাৰ মুখত থু পেলালোহেঁতেন। কি হ'ল কৰিশ্মা, ভিডিঅ' কল এটা কৰিবানে? হেল্ল', কুশলদা, মই কৰিশ্মাই কৈছো। কওক। তোমাৰ ভাইটিৰ মৃত্যু হৈছে। কি? তেওঁৰ মৃতদেহটো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিছে। মইনো কি কৰিম? কি? তুমি একো কৰিব নোৱাৰা? জীয়াই থাকোতে তেহেঁতে তোমালোকলৈ কি কি কৰা নাই? কিনো কৰিছে মোৰ বাবে? তুমি কেনে কথা কৈছা তুমি? ৰবিন তোমাৰ সৰু ভাইটি। তুমি
তুমি চাইকেল চলাই কষ্ট পোৱা বাবে তোমাক বাইক কিনিবলৈ টকা দিছিল। ডাঙৰ ককাইক হিচাপে মোক সেইখিনি দিছে, তাকেনো কি হৈছে? অক্লান্ত পৰিশ্ৰম কৰি নিজৰ বেমাৰকো আওকাণ কৰি তেখেতে তোমালোকক সুকণ দিবলৈ চেষ্টা কৰিছিল। ঠিক আছে, ডাঙৰ ককাই বুলি তোমাৰ যদি দায়িত্ববোধ নাই, মইনো কি কম। ৰাহা ৰাহা তুমি। এতিয়া মই কি কৰো? কালৈ ফোন কৰো? এটা কাম কৰো, শেষবাৰলৈ ফোনেকক এবাৰ ফোন কৰো। তেওঁ যদি ৰবিনৰ মৃতদেহটো নিবলৈ সমান্তি হয়, তেনেহলে মই কিবা এটা ব্যৱস্থা কৰিম। হেল্ল' ৰুণা, মই কৰিশ্মাই কৈছো। কওক বাইদেউ। তুমি চাগে ৰবিনৰ বিষয়ে শুনিছা? শুনিছো, কিন্তু বাইদেউ মই এতিয়া কি কৰিম? ককাইৰৰ মৃতদেহটো নিয়াৰ ব্যৱস্থা কৰা। মই ক'লে কি কৰিম বাইদেউ? দেউতা আৰু ডাঙৰ দাদাই কোনো গুৰুত্বই দিয়া নাই, মই গুৰুত্ব দিনো কি কৰিম? কি কৰিম মানে? জীয়াই থাকোতে ৰবিনে তোমালোকলৈ কি কৰা নাই? কৰিছিল, সেয়া তেওঁৰ দায়িত্ব আছিল। তোমালোকৰ কি তেখেতৰ প্ৰতি কোনো দায়িত্ব নাই? তেখেতৰ মৃতদেহ ইয়াতে পৰি আছে। তেখেতৰ সৎকাৰৰ দায়িত্ব কি তোমালোকৰ নহয়? নহয় বুলি নকওঁ, দেউতা আৰু ডাঙৰ দাদাইতো কথাটোত গুৰুত্বই দিয়া নাই। তাতে এতিয়া আমাৰ আনৰ ঘৰৰ বোৱাৰী। হ'ব দিয়া, তুমি আনৰ ঘৰৰ বোৱাৰীয়ে হৈ থাকা। তোমালোকে ৰবিনক টকা ঘটা মেচিন বুলিহে ভাবিছিলা। তোমালোকৰ প্ৰয়োজনবোৰ পূৰণ কৰিবৰ বাবে দেউতাৰাক মাটি সম্পত্তি লাগে, সেয়াও তেওঁ কৰি দি গল। ডাঙৰ ককায়েৰক মটৰ চাইকেল লাগে, সেয়াও দি গল। তোমাক গহনা পাতি লাগে, সমাজত অভিজাত্য লেখীয়া বিয়া পাতিবলৈ টকা পইচা লাগে, সকলোবোৰ পালা। গতিকে তোমালোকক তেখেতৰ প্ৰয়োজন কিহৰ? ফোন ৰাখা। এয়াতো এজন মানুহৰ মৃতদেহ নহয়, এয়া এটা টকা ঘটাৰ অচল মেচিনহে পৰি আছে, যিটো মেচিনৰ এতিয়া কোনো মূল্য নাই। পৃথিৱীখনত এতিয়াও এনেকুৱা বহুত মানুহ আছে যিয়ে আপোন ঘৰখনৰ পৰা বছৰ বছৰ ধৰি দূৰত বিদেশত আছে, নিবিচাৰে তেওঁলোকৰ বাবে শ্ৰম কৰা মানুহজন ঘৰলৈ আহক, মৃতৰ দেহটো ঘৰলৈ নিবলৈ অনিচ্ছা প্ৰকাশ কৰে। সেই আপোন মানুহবোৰে যিবোৰৰ কাৰণে ভোক পিয়াহতো আওকাণ কৰি সকল কৰ্ম কৰিছিল আপোনজনক সুখী কৰাৰ বাবে, আৰু সেই আপোন মানুহবোৰেই টকা খৰচৰ ভয়ত মৃতদেহটো ঘৰলৈ নিনিয়ে। হাই মনুষ্যত্ব! টকাৰ ওচৰত আজি মানুহ অসহায়, টকাৰ কাৰণে আজি মানুহে মনুষ্যত্ব হেৰুৱাইছে মানুহে আজি
নিজৰ বিবেক বুদ্ধি জ্ঞান আইতা তুমি কান্দিছ কিয় নাই কন্দা পিছে তোমালোকৰ কেনেকুৱা লাগিল কাহিনীটো শুনি ভাল লাগিছে কিন্তু ৰবিনৰ দেউতাক ভায়েক আৰু ভনীয়েকলৈ মোৰ বৰ খং উঠিছে সিহঁত আচলতে মানুহ নহয় মানুহ ৰূপী জন্তুহে একোটা পিছে এতিয়া তোমালোকৰ পঢ়াৰ সময় নহয় যোৱা পঢ়াগৈ আইতা কাইলৈ এটা কাহিনী শুনাব আইতা হ'ব দিয়া বন্ধৰ দিনত তোমালোকক ধুনীয়া ভাল ভাল কাহানী শুনাম এতিয়া যোৱা তেতিয়াহ'লে বন্ধুসকল ভিডিঅ' চাই কেনেকুৱা পালে যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব চেনেলটোক আৰু চুলিত চাবোন লোৱা একেবাৰে বন্ধ কৰক মই ব্যৱহাৰ কৰোঁ মুস্তাকৰ কোকোৱালৰ হেয়াৰ গ্ৰ'থ ক্ৰীম আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে এতিয়া যাওক এতিয়া অৰ্ডাৰ কৰক বাই বাই